Hello everyone, good morning guys. সকলোকে good morning. আজি পুৱাই guys মই লাগি গৈছো সাফাইত। এয়া দেখিছেনে মোৰ ঘৰটো ইমান লেতেৰা হৈছে। এনেটো মই সাফা কৰিয়ে থাকো তথাপিও আৰু বেৰৰ হয় না সিলিংটো সেই কাৰণে মানে বেছিকে মকৰা জাল ধৰি যায়। মই সাফা কৰি আছো ইফালেও কৰি আছো ফেনৰ ওচৰত। ফেনটো যে আমি কিমান যে লেতেৰা হয় নহয় 2-3 দিনতে ধুবলগীয়া হয়। ইফালে আকৌ মোৰ হাজবেণ্ডেও হেল্প কৰি দি আছে তেওঁ সাফা কৰিবৰ কাৰণে এফালে কৰি দি আছে দুইজনে মিলি জুলি কৰি আছো আৰু বহুত আৰু যিমানে সাফা কৰো সিমানেই লেতেৰা ওলাই দেখোন ইফালে মই পটাপট সাফা কৰি আছো মোৰ ভাগৰো লাগি গৈছে আৰু মইতো বহো বুলি বহিলো অলপমান এনেকৈ বহি অলপ উঠো এনেকৈ কাম কৰি আছো আৰু লাগি গৈছে আমাৰ 2-3 ঘণ্টা সাফা কৰোঁতে সাফা এফালে আৰু মই ভাবিলোঁ আমি গা পা ধুই আহিলোঁ আৰু তাৰপিছতে মই ভাবিলোঁ অলপ এটা ৰিলছ বনাই লওঁ বহুত দিন হ'ল মই ৰিলছ বনোৱাই নাই সেইকাৰণে ময়ো এটা ৰিলছ বনাওঁ বুলি ভাবিলোঁ আৰু গাইজ মোক কেনেকুৱা লাগিছে এই শাড়ীটোত এতিয়া দুৰ্গা পূজাৰ টাইম যে মই ভিডিঅ'টো দিবই পৰা নাছিলোঁ সেই দুৰ্গা পূজাৰ আগতে শ্বুট কৰা হয় ভিডিঅ'টো মই দিবই পৰা নাই এতিয়া আজিহে দিব ওলাইছোঁ দুৰ্গা মাৰ দিন যে সেইকাৰণে মই দুৰ্গা মাৰ নিচিনা কাপোৰ পিন্ধি লৈছোঁ আৰু কেনেকুৱা বা লাগিছে গাইজ কাপোৰযোৰ পিন্ধিলেওতো নহ'ব ন তাতে আৰু গহনাবিলাকো পিন্ধিব লাগিব এয়া গহনা পিন্ধি লৈছোঁ ডিঙিতে এয়া দেখিছে এইটো খুলি দিম আৰু এইটো পিন্ধিলেওতো নহ'ব নহয় আৰু এটা দীঘলকৈ ইয়াৰ লগত পিন্ধিব লাগিব তেতিয়াহে ভাল লাগিব আৰু এটা দীঘলকৈ লৈ লৈছোঁ আৰু এইটো তাৰপিছতে কেনেকুৱা লাগিছে বাৰু গাইজ আৰু ইফালে মই কাণৰ ফুলিযোৰো পিন্ধি ল'লোঁ এয়া মেচিং মানে চবটো গল্ডেন পিন্ধিব লাগিব ন তাৰপিছত আৰু মই চুলি তুলি মেলি লৈ ধুনীয়া হৈ আহিলোঁ আৰু ৰিলছটো বনাবৰ কাৰণে আৰু মুখত অলপ মেকআপ কৰিব লাগিব সেইখিনি কৰি লৈ চাব দেই গাইজ ৰিলছটো আৰু শ্বৰ্ট ভিডিঅ'ত চাই ল'ব আপোনালোকে ফাইনেল লুকটো মোৰ আজিলৈ ইমানেই গাইজ নেক্সট ভিডিঅ'ত লগ পাম কেনেকুৱা লাগিল বাৰু ভিডিঅ'